Hello friends, আপোনালোকক আকৰ্বৰ স্বাগত কৰিছো ইউটিউব চেনেল M79 এডভাইচত। আজি এই ভিডিঅ'টোত আপোনালোকে বহুত নজনা কথা জানিব পাৰিব, সেইকাৰণে ভিডিঅ'টো স্কিপ নকৰাকৈ চাব। আজি মই আপোনালোকলৈ লৈ আহিছো হেভেলছ কোম্পানীৰ বিজুলী ফিটিংছ ৱায়াৰ। বিজুলী ফিটিংছ হেভেলছ ৱায়াৰ যি লাইফলাইন মডেল আহে তাৰ বিষয়ে আজি ভিডিঅ'ত মই জনাবলৈ চেষ্টা কৰিম। বৰ্তমান সময়ত এই লাইফলাইন মডেল ৱায়াৰ বহুত ঘৰত বা অফিচত ইউজ কৰিবলৈ লৈছে। বহুতো ভাল আৰু ষ্ট্ৰং ৱায়াৰ হয়, আপোনালোকেও পাৰচেজ কৰিব পাৰে। আহক বক্স পেকটোত কি লিখা আছে আৰু ইয়াৰ MRP কিমান আৰু কিমান এম্পায়াৰ লোড ল'ব পাৰে আজি ভিডিঅ'ত সকলোখিনি জনাম। এইটো হৈছে হেভেলছ ৱায়াৰ বক্স পেক লাইফলাইন প্লাছ FC বুলি লেখা আছে আৰু সাইডৰ কোনটোত আপোনালোকে দেখিবলৈ পাইছে ISR মাৰ্কটো আছে। আৰু 1100 ভোল্ট PVC ইনসুলেটেড হয় আৰু সাইডত লেখা আছে আপোনাৰ কেবলছ ডেড ডু নট কেটচ ফায়াৰ। আৰু বক্স পেকটোৰ ওপৰত পাই যাব আপোনালোকে হেভেলছৰ ব্ৰেণ্ডিং আৰু সাইডত মেনশ্যন কৰা আছে আপোনাৰ 1.50 স্কয়াৰ mm মৰ ৱায়াৰ হয় আৰু ইয়াতো হেভেলছৰ লোগো আছে আৰু সবচে ইম্পৰ্টেন্ট পাৰ্টটো হৈছে বক্স পেকটোৰ এইটো। আপোনালোকে যেতিয়াই ৱায়াৰ কিনিবলৈ যাব এই চাৰ্টখন ভালকে পঢ়ি চাব। মই বুজাই দিম কেনেকৈ এই চাৰ্টখন আপোনালোকে চাব লাগে। বক্স পেকটোৰ ভিতৰত থকা কেবুলৰ বিষয়ে ধুনীয়াকৈ এই চাৰ্টখনত মেনশ্যন কৰা আছে। আপোনালোকে কিন্তু জানিলে হয় কেনেকৈ চাব লাগে। এই চাৰ্টখনত আপোনালোকে দুটা বস্তুৱে ভালকে ফলো কৰিলে হ'ল। এক নম্বৰ হৈছে আপোনালোকৰ ইয়াত স্কয়াৰ mm লগত দিয়া আছে যে আপোনালোকৰ এই ৱায়াৰডালে কিমান এম্পায়াৰ লোড ল'ব পাৰে আৰু এডাল ৱায়াৰৰ ভিতৰত সৰু সৰু কেইবাডালো ৱায়াৰ থাকে, সেইটো কিমানডাল থাকে সেই বস্তুটো ইয়াত উল্লেখ কৰা থাকে। সেই বস্তুটো আপুনি চাব। মই যেতিয়া ৱায়াৰ পেকেটটো খুলি পেলাই আপোনালোকক সেইটো বিষয়ে ভালকে দেখুৱাই দিম, আপোনালোকে তেতিয়া ভালকে বুজি পাব। এই চাৰ্টখনত আপোনালোকে চাব যে ইয়াত 0.50 পৰা লৈকে 6 mm লৈকে সকলো ৱায়াৰ বিষয়ে ইয়াত ধুনীয়াকৈ লেখা আছে। আপুনি ধৰি লওক এতিয়া 1.50 ইয়াত আপোনাৰ 0.3 সাইজৰ 22ডাল ৱায়াৰ থাকিব লাগে। এই 22ডাল ৱায়াৰ এই পেকেটটোৰ ভিতৰত যোনডাল ৱায়াৰ আছে এইটো 1.50 হয় নহয়, ইয়াত যোনডাল ৱায়াৰ আছে তাৰ ভিতৰত সৰু সৰু ৱায়াৰ আৰু 22ডাল থাকিব লাগিব মানে। সেইটো কথাটো ইয়াত ধুনীয়াকৈ উল্লেখ আছে আৰু কিমান এম্পায়াৰ লোড ল'ব পাৰে। ইয়াত 1.50 তে লোড ল'ব পাৰিব আপোনালোকৰ। ইয়াত লেখা আছে কিমান এম্পায়াৰ লাগে 22 এম্পায়াৰ লাগে, মানে আপুনি 22 এম্পায়াৰ লাগে ই লোড ল'ব পাৰিব। এই চাৰ্টখন ফলো কৰিলে আপোনালোকে গম পাব যে কিমান mm ৱায়াৰ কিমান সাইজৰ কেইডাল ৱায়াৰ থাকে আৰু কিমান এম্পায়াৰ লোড ল'ব পাৰে। সেই সকলোখিনি এই চাৰ্টখনত আপোনালোকৰ ধুনীয়াকৈ মেনশ্যন কৰা থাকে। এতিয়া আহোঁ আমি বক্স পেকটোৰ বেক সাইডে। ইয়াত লেখা আছে আপোনাৰ সাইজ হৈছে 1.50 স্কয়াৰ mm, লেংথ আছে 90 মিটাৰ আৰু ইয়াৰ MRP হৈছে 2135 আৰু অক্টোবৰ 20ত ই মেনুফেকচাৰ হৈছে। আৰু সাইডত আপোনালোকে দেখিবলৈ পাব হেভেলছ কোম্পানীৰ সিল অফ অথেন্টিচিটি আৰু হেভেলছৰ লগতো থাকিব ইয়াত। আৰু সাইডত সৰু সুৰা কেইটামান ষ্টিকাৰ আছে, এইবিলাক আপোনাৰ দোকানৰ কাৰণে। আৰু পাই যাব এটা টোল ফ্ৰী নম্বৰ য'ত আপুনি ফোন কৰি পেলাই কিবা ইছ্যু থাকিলে জনাব পাৰিব। এইটো হৈছে হেভেলছ কোম্পানীৰ ৱায়াৰ। মই বক্স পেকৰ পৰা উলিয়াই ল'লোঁ। ওপৰত আপোনাৰ ষ্টিকাৰ আছে হেভেলছৰ। PVC কোৱালিটি আপোনালোকে চাব পাৰে, বহুত হাই কোৱালিটি PVC ইউজ কৰা হৈছে। আৰু এইটো হৈছে কপাৰ। আৰু মই যে কৈছিলোঁ যে কপাৰৰ সৰু সৰু ৱায়াৰ ইয়াত থাকিব লাগে বুলি, ইয়াত যেনেকৈ এডাল এডালকৈ আছে তেনেকৈ MM ৱাইজত আপোনালোকে এইটো জুখি ল'ব পাৰিব। চাৰ্টখনত যেইডাল বুলি লেখা থাকিব ইয়াত সেইডালে ওলাব লাগিব, নহ'লে ৱায়াৰটো ডুপ্লিকেট হোৱাৰ সম্ভাৱনা বেছি থাকে। আহকচোন আমি কপাৰটো অলপ জ্বলাই পেলাই চাওঁ ই জ্বলে নে নজ্বলে। পেকেটতো লেখাই আছে ই ফায়াৰ কেটচ নকৰে বুলি। আমি অকণমান জ্বলাই আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। যদি ভিডিঅ'টো ভাল পালে তেনেহ'লে লাইক শ্বেয়াৰ এণ্ড ছাপোৰ্ট কৰিব আৰু চেনেলটোক ছাবস্ক্ৰাইব কৰি দিব।